Hello everyone, welcome to our YouTube channel Anam Creation. পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ খুব ধুনীয়া মিক্স পাটৰ মেখেলা চাদৰ। কাপোৰযোৰত এনেদৰে মই ৰঙা আৰু কলা ৰঙৰে ৰিবনৰ ৰোজবিলাক বনাই লৈছোঁ আৰু ইয়াত ব্যৱহাৰ কৰিবলৈ লোৱা ফ্লাৱাৰ লেচবোৰ খুব ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। আৰু এই কাপোৰযোৰত মই ৰিবন ইউজ কৰিছোঁ, লগতে ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ। ইয়াত মই পাৰ্ল ইউজ কৰিছোঁ, ষ্ট'ন ইউজ কৰিছোঁ। কাপোৰযোৰ দেখিবলৈ খুবেই ধুনীয়া হৈছে। আহকচোন কাপোৰযোৰ চাওঁ কেনেকৈ বনালোঁ। আজিকালি ফ্লাৱাৰ লেচৰ পৰা বনোৱা বিভিন্ন ধৰণৰ কাপোৰ আমি দেখিবলৈ পাওঁ, কিন্তু মই অকণমান বেলেগকৈ বনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত মই ৰিবন ইউজ কৰিছোঁ, ৰিবনৰ মই ৰোজবিলাক বনাই দিছোঁ, লগতে ফেব্ৰিক কালাৰ আৰু ইয়াৰ মাজে মাজে মই ধুনীয়াকৈ ষ্ট'নবিলাকো লগাই দিছোঁ। আৰু কাপোৰযোৰ মই ৰেডত গুঠি দিছোঁ, বৰ্ণালী পাট সূতা ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু ইয়াৰ ছাইডত মই ধুনীয়াকৈ গল্ডেন কালাৰৰ লেচ লগাই দিছোঁ। কাপোৰযোৰ দেখিবলৈ খুবেই ধুনীয়া হৈছিল আৰু আমাৰ ক্লাইণ্টেও খুব ভাল পাইছিল কাপোৰযোৰত যিহেতু ব্লাউজ পিচ নাই, গতিকে ক্লাইণ্টৰ ইচ্ছা অনুসৰি মই কাপোৰযোৰ সকলো কালাৰৰ ব্লাউজৰ লগত পিন্ধিব পৰাকৈ ৰেডি কৰি দিছিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে এনাম ক্ৰিয়েশ্যনৰ ফালৰ পৰা আপোনালোক সকলোকে ধন্যবাদ আৰু আহিব লগা ভিডিঅ'বোৰ চাই থাকিব। বাই।